দুটা নাম আৰু এটা সঁচা প্ৰেম কাহিনী, কংকন আৰু মনীষা। প্ৰেম এক স্বৰ্গীয় অনুভূতি, কিন্তু কাৰ বাবে? সফল ব্যক্তিৰ বাবে নে নে মানুহৰ মুখে মুখে প্ৰচলিত সেই সাধু কথাবোৰত? হেল্ল' হেল্ল' কংকন, কংকন তুমি শুনিছানে? কোন? মই কোন? মই মনীষাই কৈছোঁ। কোৱা। কালি মোৰ বিয়া কংকন। মই এবাৰ তোমাক চাব বিচাৰোঁ। তুমি হাঁহিছা কিয়? কান্দিব লাগিছিল নেকি? তুমিয়ে দেখোন কৈছিলা মই হাঁহিলে বোলে মোক বহুত ধুনীয়া দেখায়, আৰু আজি আচৰিত হ'লা যে মোৰ হাঁহিত। নাই, একো নাই। আহিবানে কালি? 7টা বসন্তত তোমাক মই ভাল পাইছিলোঁ, কিন্তু কি দিলোঁ? যিটো মই কালি দিলেহে তুমি সুখী হ'ব। নালাগে দিয়া, নাযাওঁ। কিন্তু কেইটামান কথা ক'ব বিচাৰিছোঁ তোমাক, শুনিবানে? কোৱা মনীষা, শুনিবানে? আজি নুশুনিলেও মই তোমাক কেইটামান কথা শুনাম। 7টা বসন্ত মানে 7টা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। মা দেউতাক সুখ দিব পৰাকৈ একো কামেই কৰিব নোৱাৰিলোঁ। তুমি আছিলা যে লগত, তোমাৰ সুখ দুখৰ বাহিৰে বেলেগ কথা ভাবিবলৈ সময়ে নাপালোঁ। ভণ্টিক বিয়া দিয়াৰ সময় হ'ল জানা। তুমিতো মোক এৰি থৈ গ'লা নহয় বেলেগৰ জীৱন সংগী হ'বলৈ। তুমি মোক এৰি থৈ যোৱাৰ পাছতে মই এটা সৰু চাকৰিত সোমালোঁ। দিনটোৰ 8 ঘণ্টা ঠিকেই পাৰ হৈ যায়, কিন্তু বাকী থকা সময়খিনিয়ে মোক বৰ কন্ধুৱাই জানা। মানুহবোৰৰ আগত হাঁহি দেখোঁ কৃত্ৰিমভাৱে। কি জানিবা মই কান্দিলেই মানুহবোৰে হাঁহেই। একেলগে যে দেখিছিলোঁ সপোনবোৰ, আমাৰ বিয়াত অমুক কৰিম তমুক কৰিম। তুমি যে কাজিয়া কৰিছিলা মোৰ লগত। আৰু আজি তোমাৰ বিয়াত মই এটা নিমন্ত্ৰিত অতিথি। ধিক্কাৰ এই জীৱন, ধিক্কাৰ আমাৰ এই প্ৰেম কাহিনী। মোৰ লগত 7টা বসন্ত একেলগে সপোন দেখাজনী কালিৰ পৰা বেলেগৰ অৰ্ধাংগিনী। আৰু তোমালোক সুখী হোৱা। মই নাযাওঁ দিয়া তোমাৰ সুখত মোৰ মনৰ বিষখিনি ঢালি তোমাৰ জীৱনটোক কুলসিত কৰিবলৈ। মনীষা, তুমি সুখীনে? মনীষা কোৱা। একো নাই দিয়া। ভালে আছা? তোমাৰ ভাল? গম নাপাওঁ। আজিকালি মই নিচাত প্ৰায় মাতাল হৈ থাকোঁ। গমেই নাপাওঁ সময়বোৰ কেনেকৈ পাৰ হৈ যায়। কংকন? কংকন নহয়, পাচু বুলি মাতিছিলা তুমি মোক, পাহৰিলা? পাচু মানে কি ময়ো নাজানো, হয়তো তুমিও নাজানা। কেতিয়াও সোধাই নহ'ল নহয় তোমাক। বহুত ৰাতি হ'ল, এতিয়া শুই যোৱা। কাইলৈ আকৌ তোমাৰ বিয়াও নহয়। তুমি নাহা? আজি অলপ বেছি মাতাল হ'ম। আজি মোৰ ৰুমটো আন্ধাৰে আৱৰি ধৰিছে। জানো কাইলৈ বা সাৰ পাওঁনে নাপাওঁ। তুমি কালি অহা হয় মোৰ ভাল লাগিল হয়। মনীষা, হেল্ল'। সেনেকৈয়ে মাহৰ পিছত মাহ, বছৰৰ পাছত বছৰ বাগৰি গ'ল। এটা ল'ৰাৰ মাক হ'ল মনীষা, আৰু এটা অন্ধকাৰ কোঠাৰ মাজত আবদ্ধ হৈ ৰ'ল কাৰোবাৰ মৰমৰ সন্তানটো, নাইবা কাৰোবাৰ মৰমৰ ককায়েকটো। প্ৰেম সিমান মধুৰ নহয় যিমান মানুহবোৰে কয়। প্ৰেমত থাকে কেৱল ছেক্ৰিফাইচ।